প্ৰশাসনে কিবা এটা হেৰি কৰিছে মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ তেওঁলোকে অন্তত 11:30-12 বজালৈ বিচাৰিছে গতিকে হেতু চাই লওক সুবিধা মতে কেনেকৈ হয় কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যেহেতু আহি আছিলে ন কাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে গতিকে হেতু প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকৈ সুবিধা হয় মই ভাবোঁ 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশবোৰ মই ইমান অসুবিধা হ'ব যেন মই ভবা নাই কাৰণ ৰাইজে তেনেকৈ নিজে তেওঁলোকে দায়িত্ব ল'ম বুলি কৈছে প্ৰশাসনে বেছি ভালকৈ জানিব আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে মই তেওঁলোকৰ ওপৰতো হেতু বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে জুবিনক সন্মানেৰে মানে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয় সকলোৱে ইয়ালৈ আহে সকলো শ্ৰেণীৰ সকলো বয়সৰ লোক আহে গতিকে সকলোৰে সন্মানটো ৰাখক আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে প্ৰশাসনে কিবা এটা হেৰি কৰিছে মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ তেওঁলোকে অন্তত 11:30-12 বজালৈ বিচাৰিছে গতিকে হেতু চাই লওক সুবিধা মতে কেনেকৈ হয় কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যেহেতু আহি আছিলে ন কাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে গতিকে হেতু প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকৈ সুবিধা হয় মই ভাবোঁ 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশবোৰ মই ইমান অসুবিধা হ'ব যেন মই ভবা নাই কাৰণ ৰাইজে তেনেকৈ নিজে তেওঁলোকে দায়িত্ব ল'ম বুলি কৈছে প্ৰশাসনে বেছি ভালকৈ জানিব আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে মই তেওঁলোকৰ ওপৰতো হেতু বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে জুবিনক সন্মানেৰে মানে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয় সকলোৱে ইয়ালৈ আহে সকলো শ্ৰেণীৰ সকলো বয়সৰ লোক আহে গতিকে সকলোৰে সন্মানটো ৰাখক আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে